স্বাগতম জনাইছোঁ গাইজ মোৰ এই ইউটিউব চেনেললৈ আৰু আজি যাবলৈ আহিছোঁ আমি পাঠশালাৰ মানে বিখ্যাত এটা মন্দিৰ মানে ভোগেশ্বৰী মন্দিৰলৈ তো ভিডিঅ'টো আপোনালোকে চাই থাকক কি কৰোঁ কি নকৰোঁ আজিৰ দিনটো আৰু চাই থাকক আৰু যাবা ৰেডি যাব লাগে একদম যাব লাগে আৰু গাড়ী ৰেডি सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला হৈছে নিত্যানন্দ চক এইটোৰ পৰা মানে বেছি দূৰ নহয় আৰু এইটো আৰু মেইন জেগা মানে ভোগেশ্বৰী মন্দিৰটো মানে নিত্যানন্দতে আছে এইটো হ'ল নিত্যানন্দ মানে চক আৰু ডাঙৰ চক এটা ইয়াৰ পৰা মানে বেছি দূৰ নহয় আৰু গৈ আছোঁ আপোনালোকে চাই থাকক এইখন হৈছে নিত্যানন্দৰ বিখ্যাত বিদ্যা ভৱন স্কুল মই সৰুৰ পৰাই পাঠশালাত আছিলোঁ কিন্তু মই ভোগেশ্বৰী মন্দিৰ দেখা নাছিলোঁ আজি সময় পালোঁ বা বিকাশৰ লগত আহিলোঁ তাৰ বাবে মই আজি চাব যাই আছোঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে समझाए जब टूट जाए साए हाय रब जब हो মেইন গেট সোমালোঁ এতিয়া কিমান দূৰ যাব লাগে নাজানো আৰু যাই আছোঁ ইফালে পৰিৱেশটো খুবেই ধুনীয়া এইফালে পথাৰ এইফালে স্কুল আছে ভাল লাগে আৰু ইফালে পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ হয় এই চাইডত ভোগেশ্বৰীলৈ শ্ৰী শ্ৰী ভোগেশ্বৰীলৈ বুলি দেখা আছে ইয়াত কিবা দলঙৰ কাম চলি আছে ভোগেশ্বৰী মন্দিৰ যোৱা ৰাস্তাত কিন্তু ইফালে সাকৰি পাৰ হ'ম পাৰিবিনে নাই ভাই এই গিছে একদম ইফালে মেটকা টিম্পুদা যে আহিছিল ইয়াত ব্লগ ভিডিঅ'টো চাইছিল একদম মাৰিছিল এই পথাৰ এদি নামাৰিছিল তেতিয়া মানে একদম খালী থাকে না পথাৰ ধান চান নৰুই একদম এদি নামাই দিয়ে একদম ক'ৰবাত আৰু ৰাস্তা ওলাইছিল ধূলা টাইমত এইখিনি একদম চাৰি চকীয়া হওক বাইক হওক যি হওক একদম চব গাড়ী ঘোৰা একদম বজাই হৈ যায় এইফালে একদম মানে দোকান পাহাৰ একদম চব আহি যায় আৰু পূজাৰ মানে একদম মানে বেলেগে হয় আৰু এইখিনিত মানে গাড়ী হয় এইফালে মানে হাজাৰ গাড়ী আপোনালোকে দেখিব এইবোৰত কিন্তু এতিয়া খালী যিহেতু কৰোণা ছিজন কিবা ছিজন এতিয়া মন্দিৰ চাগে এনে খোলা আছে কিন্তু সেই আৰু বাহিৰ দৃশ্য হ'লে আপোনালোকক দেখাই আছোঁ ভোগেশ্বৰী মন্দিৰৰ পৰিৱেশ এইফালে আপোনালোকে চাওক এইখন হৈছে গেট এইফালে মন্দিৰ আজি মন্দিৰত নোসোমাও এতিয়া বন্ধ হৈ আছে এইফালে মন্দিৰ এইফালে বহুত কিবাকিনি হয় একদম ধুনীয়া পৰিৱেশ আৰু একদম পৰিৱেশটো বহুত ধুনীয়া এইফালে মানুহ তামাম মানুহ একদম হয় মানে মানুহ আৰু আপোনালোকে চাওক পৰিৱেশটো একদম বঢ়িয়া ধুনীয়া একদম বহুত ভাল লাগে আৰু ইয়াত মানে বহুত মানুহ হয় মানে মাঘৰ টাইমত পূজাৰ টাইমত বহুত মানুহ হয় ডিম্পুদাৰ কিছুমান আপোনালোকক ক্লিপ দেখুৱাই আছোঁ ডিম্পুদাৰ ভিডিঅ'ৰ ডিম্পুদা যেতিয়া ইয়াত আহিছিল মানে কিছুমান দৃশ্য দেখুৱাই আছোঁ আপোনালোকে চাওক সেই দৃশ্যখিনি सजना जी तेरे बिना जिया लागे ना हम रब मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग এতিয়াতো কৰোণা ছিজনৰ বাবে মানে মন্দিৰ চন্দিৰ চববোৰ মানে বন্ধই হৈ আছে বেছিভাগ যদি খোলাও থাকে দিব টাইমত থাকে খোলা আমি এতিয়া সন্ধিয়া টাইমত আমি আহিলোঁ 4টা বজাত আহিলোঁ সেইবাবে এতিয়া বন্ধ হৈ আছে ভিতৰত সোমাব নোৱাৰিম কিন্তু বাহিৰৰ পৰিৱেশখিনি আপোনালোকক দেখাই দিছোঁ ভোগেশ্বৰী মন্দিৰ আৰু ভোগেশ্বৰী মন্দিৰৰ পিছফালে এইটো কি কালধিয়া নদী পূৰা ভাল লাগে ইফালে মানে পূজাৰ টাইমত ইমান মানুহ হয় আপোনালোকে মানে দেখিলে পাগল হৈ যাব মানে বহুত মানুহ হয় আৰু বঢ়িয়া ধুনীয়া পৰিৱেশ আৰু ভাল লাগে নদী চন্দিৰটো এতিয়া বন্ধ হৈ আছে বিশেষ আৰু একো দেখুৱাব নোৱাৰিলোঁ চবফালে তলা মৰা আছে সেইবাবে আমি এই নদী চদী যিখিনি পৰিৱেশ আছে ইয়াৰ দেখুৱালোঁ এতিয়া যাওঁ পাঠশালালৈকে যাওঁ পাঠশালাত যাই অলপ কিবাকিনি দেখুৱাই আছোঁ আপোনালোকক এতিয়া বাই টাটা বাই এতিয়া পাঠশালালৈকে যাওঁ ঠিকেই মন্দিৰত ভালেই লাগিল কিন্তু সোমাবহে নোৱাৰিলোঁ একো নাই আহিম নেক্সট মাঘত আহি আছোঁ পূৰা একদম জোৰদাৰ ব্লগ ভিডিঅ' পাব ধামাকা ব্লগ ভিডিঅ' পাব ছুপাৰ ব্লগ ভিডিঅ' পাব কিন্তু আজি নহ'ল আজি আৰু মানে কৰোণা ছিজন যিহেতু মন্দিৰ চন্দিৰ একদম বন্ধ হৈ আছে কৰোণা ছিজনত তো আপোনালোকে বেয়া চেয়া নাপাব আজি মানে একো নহ'ল আৰু তো নেক্সট পূৰা ধামাকা ব্লগ দি আছোঁ
सजना जी तेनों बाहां विच भर लूं मैं होना कदी मुंजी सजना Few moments later. এইফালে আছে আমাৰ বিখ্যাত কৃষ্ণকান্ত সন্দিকৈ আৰু এইফালে আমি এইফালে হাই ছেকেণ্ডাৰী ফিল্ড পূৰা খেলা চেলা চলি আছে কিবা একদম এইফালে আমাৰ কৃষ্ণকান্ত আৰু এইফালে সৌৰভ বহুত দিন পিছত লগ পালোঁ পূৰা খেলি অৱস্থা বেয়া হৈ আছে ইয়াৰ আহি গ'লোঁ এইফালে আছে আমাৰ বিখ্যাত গিলবাৰ্ট আৰু ষ্টেচনত আহিলোঁ অলপ ইয়াত আড্ডা চাড্ডা মাৰিম সৌৰভক বহুত দিন পিছত লগ পালোঁ এইফালে যাব লাগে ধুনীয়া একদম ধুনীয়া পৰিৱেশ ইয়াত বহুত ভাল লাগে আমি আগৰ পৰাই আহি থাকোঁ একদম ধুনীয়া প্লেচ হয় বাকী ভাল লাগে ইয়াত আহি কলেজ পঢ়াৰ পৰা ইয়াত আমাৰ আড্ডা বহে আজিও তেনেকৈ অলপ আহিলোঁ এতিয়া অলপ টাইম আমি আছোঁ আৰু ইয়াত তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কি হ'ল নাজানো চাব আৰু सजना जी मैनू छड़ के नहीं जाना कदी